ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন মনোমোহা অসমীয়া গাঁৱত লীলা নামৰ এগৰাকী যুৱতী তাইৰ নিষ্ঠুৰ সতীমাৰ সৈতে থাকে। লীলাৰ লম্বা চুলি বিননি কৰা, সাধাৰণ গামোচা পৰিহিত তাই দিনটো পানী তুলি আৰু ধাননিৰ ক্ষেতত কাম কৰি কটায়। সতীমা ওখ আৰু কঠোৰ, তাইক গৰম ৰ'দত অহৰহ কাম কৰিবলৈ বাধ্য কৰে। পিছফালে নদী শান্তভাৱে বৈ থাকে। সৰু সৰু নাৱে লাহে লাহে ভাহি আছে। এটা সন্ধিয়া, সূৰ্য নদীৰ ওপৰত জ্বলন্ত কমলা ৰঙত অস্ত যায়। সতীমাই লীলাক এটা অসম্ভৱ কাম দিয়ে। ভোৰলৈ কাইটীয়া নলৰ পৰা টোপোলা বোৱা, নহলে শাস্তি পাব। লীলা এজোপা বটগছৰ তলত অকলশৰীয়া বহি থাকে। তাইৰ হাতত খোজ খাই, তেজ ওলায়। চকুত পানী যেতিয়া জোনাকীবোৰ তাইৰ চাৰিওফালে নাচিবলৈ আৰম্ভ কৰে। মধ্যৰাতি ওচৰ চাপি অহাৰ লগে লগে নদীৰ পৰা এটা কোমল জিলিকনি দেখা যায়। এটা জল্লেবতা মানুহৰ মুখৰ সৈতে জিলিকি থকা মাছৰ দৰে সৰু সৰু পাখিৰে যেন এটা শৰাই ঢৌৰ পৰা ওলায়। ই লীলাৰ ওচৰলৈ যায়। লীলাই আচৰিত হৈ চকু ডাঙৰ কৰি চায় আৰু ই তাইৰ টোপোলাটোত পাখিৰে স্পৰ্শ কৰে। তৎক্ষণাৎ বোৱাটো সম্পূৰ্ণ কৰি দিয়ে। কৃতজ্ঞতাৰে জল্লেবতাই লীলাক নদীৰ তলৰ পৰা এটা মোহনীয় পদুম ফুল উপহাৰ দিয়ে। পদুমৰ পাহি জিলিকি থাকে। লীলাই ইয়াক বুকুত ধৰি গামোচাত লুকুৱাই ৰাখে। যেতিয়া জল্লেবতা পানীত অদৃশ্য হৈ যায়, ভোৰ হয় আৰু তাই সম্পূৰ্ণ টোপোলা লৈ ঘৰলৈ উভতি যায়। সতীমা আচৰিত কিন্তু সন্দেহী। ঘৰৰ কুটিত লীলা টোপোলাৰ সময়ত সতীমাই লুকুৱাই থোৱা পদুমটো আৱিষ্কাৰ কৰে। ইয়াৰ সৌন্দৰ্যত ক্ৰোধিত হৈ তাই ইয়াক চুৰি কৰে আৰু ভৰিৰ তলত পিচি পেলায়। কিন্তু পদুমটো সোণালী পখিলাৰ ঢাকলৈ ৰূপান্তৰিত হয়, যিয়ে কোঠাটো পোহৰেৰে ভৰাই দিয়ে। সতীমা ভয়ত পিছুৱাই যায়। লীলা জাগি উঠে দৃশ্যটো দেখি। পখিলাবোৰ লীলাৰ চাৰিওফালে এটা সুৰক্ষামূলক আভা গঠন কৰে, তাইক প্ৰকৃতি নিয়ন্ত্ৰণ ক্ষমতা দিয়ে। তাই হাত জোকাৰে আৰু ওচৰৰ জংঘলৰ পৰা লতা আহি সতীমাক কোমলভাৱে কিন্তু দৃঢ়তাৰে বান্ধে। গাঁৱৰ বয়োজ্যেষ্ঠসকল হাহাকাৰ শুনি আহে, যাদুকৰী দৃশ্য দেখি বিস্মিত হয়। নিষ্ঠুৰতাৰ পৰা মুক্ত হৈ লীলা নদীৰ পাৰলৈ উভতি যায়। তাই বাকী পখিলাবোৰ পানীত মুক্ত কৰে, য'ত সিহঁত পুনৰ জল্লেবতাৰ ৰূপ লয়। জল্লেবতাই তাইক সমৃদ্ধিৰ আশীৰ্বাদ দিয়ে। নদীত পদুম ফুল ফুলায় শান্তিৰ প্ৰতীক হিচাপে। গাঁৱৰ লোকসকল জমা হৈ নীৰৱ নৃত্যৰে উৎসৱ পালন কৰে। বছৰ বছৰ পিছত লীলা এতিয়া গাঁৱত নদীৰ জ্ঞানী ৰক্ষক হিচাপে সমন্বয়েৰে জীৱন যাপন কৰে। ব্ৰহ্মপুত্ৰ নদী পদুম ফুলেৰে ভৰি পৰে। তাই বটগছৰ তলত শিশুসকলক শিকায়। সংস্কাৰিত সতীমা ধাননিৰ ক্ষেতত সহায় কৰে। সূৰ্য অস্ত যায় চিৰন্তন শান্তিত।